নমস্কাৰ এই ভিডিঅ'ত আসাম টেট 2021 পৰিৱেশ বিষয়ৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিব ওলাইছোঁ। 1 নম্বৰ নেটৱৰ্কিং কৰিবলৈ কম্পিউটাৰ পৰস্পৰ সংযোগ কৰা পদ্ধতিৰ নাম উত্তৰ টপোলজি। 2 নম্বৰ ভাৰতত প্ৰথম ইণ্টাৰনেট কোনে আৰম্ভ কৰিছিল উত্তৰ ERNET অৰ্থাৎ আৰনেট। 3 নম্বৰ কম্পিউটাৰে যি ভাষা বুজি পায় তাকে উত্তৰ যন্ত্ৰ ভাষা বোলে। 4 নম্বৰ মানুহৰ মাজত পৰস্পৰ যোগাযোগৰ সংকেত সাধাৰণতে কি ধৰণৰ উত্তৰ এনালগ। 5 নম্বৰ সৰ্পগন্ধা এবিধ উত্তৰ ঔষধি গছ। 6 নম্বৰ উদ্ভিদে কি প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰে উত্তৰ শালুক সংশ্লেষণ প্ৰক্ৰিয়াৰে। 7 নম্বৰ কপৌ ফুল হ'ল উত্তৰ পৰজীৱী বা পৰাশ্ৰয়ী উদ্ভিদ। 8 নম্বৰ উদ্ভিদবোৰ হ'ল উত্তৰ উৎপাদক। 9 নম্বৰ কোনবিধ পদাৰ্থৰ কাৰণে গছৰ ৰং সেউজীয়া হয় উত্তৰ ক্ল'ৰফিল। 10 নম্বৰ কোন প্ৰকাৰ উদ্ভিদৰ পাতসমূহ কাঁইটলৈ ৰূপান্তৰিত হয় উত্তৰ মৰুজ উদ্ভিদ। 11 নম্বৰ পৰিৱেশ সুৰক্ষা আইন বলবৎ কৰা হৈছিল উত্তৰ 1986 চনত। 12 নম্বৰ বিভিন্ন বিষয়ৰ সমাহাৰ অধ্যয়নে উত্তৰ পৰিৱেশ অধ্যয়ন। ভাল পালে মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে পিছৰ ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।